হাই হেল্ল' নমস্কাৰ মই পকা লগা ইউটিউব চেনেললৈ সকলোকে স্বাগতম তো নমস্কাৰ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গৈ আছোঁ চিৰাং জিলাৰ এখনি ভিতৰুৱা গাঁওখনৰ নাম হ'ল বৰপথাৰ। তো ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফাইনেলি আমি আহি পালোঁ বৰপথাৰৰ দৌল উৎসৱ। গাঁৱলীয়া জাগা হিচাপে মানুহ ইমান কমো নহয় ইমান বেছিও নহয়, যিখিনি হ'ব লাগিছিলে আছে ভিতৰুৱা এলেকা হিচাপে। এইখনে হ'ল বৰপথাৰৰ দৌল উৎসৱ চিৰাং জিলাৰ বৰপথাৰৰ গাঁৱত। চাই থাকক। আৰু এতিয়া ইয়াতে হ'ব গাঁও ভূমি। দেখুৱাই আছোঁ আৰু ইমান ভালকৈ ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ, যিখিনি পাৰিছোঁ কৰিছোঁ। কি কাৰণত গাঁও ভূমি ইমানহে দেখিছোঁ লৈ আহিব লাগে টুকুৰা হ'লেও আমিচোন থাকোঁ। আৰু এতিয়া ইয়াত চলি আছে হ'ব লাগে ভিডিঅ'ৰ কাৰণে ইমান শ্বুট কৰিব নোৱাৰিলোঁ। বহুত ভিডিঅ' হৈছিল চাইভাগ হয়।
বিকি কলিতা আহিব অসম পাথাৰত আৰু আপোনালোকক ঠিক সন্ধিয়া 7টা বজাৰ লগে লগে মই দেখুৱাই আছোঁ বিকি কলিতা আৰু মোৰ লগতে ভিডিঅ'টো চাই থাকিব। মই আহিবলৈ এতিয়া অসম পাথাৰৰ ফাংচন চাবলৈ আপোনালোকৰ মাজত বিকি কলিতা আৰু মানুহৰ সমাগম দেখুৱাই আছোঁ। তামাম মানুহ হৈছে, মাতটো কেনে লাগে? মাতটো 7-8 হাজাৰ মানুহ আছে। দিওঁগে না আৰু পিছফালে ডেন্স মাৰি আছে, তো আপোনালোকেও অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। চাওক এইফালে আৰু আজি ভিডিঅ'টো ইয়াৰ পৰাই সামৰণি মাৰিলোঁ। তো শুভৰাত্ৰি, গুড নাইট। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা ঘণ্টা বটনটো টিপি দিব, কাৰণ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন